হয় গাইজ, আজিৰ ভিডিঅ'টো অলপ মানে বনাবলৈ মন নাছিলে, তথাপিও বনাই দিছোঁ বাৰু। যি কি নহওক গাইজ, আপোনালোকে চাই আছে মোৰ দাড়ি দীঘল দীঘল হৈ গৈছে। চ' গাইজ এই দাড়িটো লৈ মানে কিছুমানে অলপ মানে ট্ৰলৰ সন্মুখীন হ'ব লগা হয় আৰু। চ' কিছুমানে কৈ থাকে মানে মুছলমান ধৰ্মাৱলম্বী লোক হোৱাৰ কাৰণে মই দাড়ি থৈছোঁ, বা কিছুমানে কয় বয়স হোৱাৰ কাৰণে মই দাড়ি থৈছোঁ। চ' গাইজ এনেকুৱা একো কথা নাই, বাট দাড়িটো মোৰ ভাল লাগে, সেইকাৰণে মই দাড়িটো থৈছোঁ। কিছুমান মানুহে কৈ থাকে আৰু যি কি নহওক গাইজ, আপোনালোকক কৈছোঁ চাওক, কিছুমান মানুহ আছে সিহঁতলৈ বুজি নাপায়, বা কেতিয়া ইছলাম ধৰ্মৰ লোকসকলে দাড়ি ৰাখে বা দাড়ি দীঘল কৰি থয়। চ' এইবোৰৰ ধাৰণা এতিয়াও কিছুমান মানুহৰ ক্লিয়াৰ হোৱা নাই। চ' গাইজ যি কি নহওক, দাড়ি একচুৱেলি কেতিয়া থ'ব লাগে মই সেইটো আপোনাক কৈছোঁ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মানে এনেকুৱা কথা নাই যে আপুনি আপোনাৰ দাড়ি গজিলে আৰু আপুনি থৈ দিলে, আপুনি থ'ব পাৰে, এইটো কোনো হেৰি নাই বুলি ভাবে থ'ব পাৰে। কিন্তু একচুৱেলি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ দাড়ি থোৱাৰ কিছুমান নিয়ম কানুন আছে, আৰু আপুনি থোৱাৰ কিছুমান উদ্দেশ্য আছে, আৰু আপুনি থ'ম বুলি ক'লেই থ'ব পাৰিব, কিন্তু তাত একো বাধা নাই। কিন্তু আপুনি থোৱাৰ কিছুমান দাড়িৰ মৰ্যাদা আছে, সেইটো আপুনি দিব পৰা হ'ব লাগিব। আৰু গাইজ চাওক, কথাটো এনেকুৱা, এজন মানুহ কেতিয়া দাড়ি থ'ব লাগে। চ' চাওক, মই কৈছোঁ, যিজন মানুহ প্ৰাপ্তবয়স্ক বুলি ক'লে ভুল হ'ব, এইটো কথা নহয়। আচলতে যিজন মানুহে দাড়ি থ'ব, সি আচলতে তাৰ বয়স কিমান হৈছে, বা তাৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈছে নাই, তাৰ ল'ৰা ছোৱালী প্ৰাপ্তবয়স্ক হৈছে নাই, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আৰু আপুনিও যদি থ'ম বুলি ভাবে আপুনি থ'ব পাৰে, বাধাৰ পৰা কোনো কাৰণ নাই। বাট কিছুমান মানুহে থয় মানে ফূৰ্তিত, আৰু কিছুমান মানুহে ধৰক নিয়ত কৰি থয় যে মই দাড়ি থ'ম, আজি পৰা নাকাটো। চ' মোৰ কথাটো হ'ল, মোৰ যি দাড়ি, মই নিয়ত কৰি থোৱা নাই। আচলতে মোৰ টাইম পোৱা নাই, সময় পোৱা নাই কাটিবলৈ, সেইকাৰণে মই কটা নাই একচুৱেলি। ত' যি কি নহওক, হয়তো আপোনালোকে বুজি পালে মই কেলৈ দাড়িটো দীঘল হৈছে একচুৱেলি। আৰু যিবোৰ মানুহে এনেকুৱা ভুল ধাৰণা আছে, তেখেতসকলে এনেকৈ চিন্তা নকৰিব। দাড়ি থোৱা বয়স মোৰ হোৱা নাই। আৰু 2 নম্বৰ কথা, মই ইছলাম ধৰ্মাৱলম্বী লোক হোৱাৰ কাৰণে যে মই দাড়ি থৈছোঁ এনেকুৱাও কথা নাই। আচলতে মোৰ দাড়িটো ভাল লাগে, চ' মই দাড়িটো থওঁ, আৰু মই দাড়িটো মানে বহুত মই থৈছোঁ সেইকাৰণে। আৰু মই প্ৰথম কথা হ'ল, মই ব্লেড কেতিয়াও নামাৰোঁ, একদম খুৰাই নিদিওঁ। 2 নম্বৰ কথা, মই দাড়ি একদম সৰু সৰু নকৰোঁ। চ' মানে সৰু সৰু কৰি কাটিলে মানে মোক অলপ বেয়া দেখি, চ' সেইকাৰণে মই নাকাটোঁ। আৰু যি কি নহওক, আপোনালোকে চাগে বুজি পালে। চ' ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, আৰু ফেচবুকত চালে ফ'ল' কৰি দিয়ক।